ওলাব একদম সন্মুখত সেইটো কাৰণে বহুত ভাল আজি হৈছে এটা মোৰ কাৰণে একেবাৰে বিশেষ দিন সেয়েহে কাপোৰখিনি উলিয়াই লৈছোঁ তাকে বাছি আছোঁ কোনযোৰ পিন্ধো আৰু কিবা এটা হ'লে মানে কাপোৰ বিচাৰি পোৱা নাযায় কি পিন্ধিম কি নিপিন্ধিম তাকে চাই আছোঁ আৰু শেষত গৈ কিবা নহয় কিবা এটাতো পিন্ধিব লাগিবই আৰু ভালদৰে চাই লৈছোঁ কোনটো পিন্ধিলে ভাল হ'ব কোনটো পিন্ধিলে বেয়া হ'ব আৰু এতিয়া বাছি লৈছোঁ গোটেই কাপোৰৰ বেগকেইটা একেবাৰে ওচৰত লৈ লৈছোঁ মানে এনেকৈ মই বেগতে থওঁ পেকিং কৰি আৰু শেষত গৈ ললোগে এইযোৰকে পিন্ধিম আৰু অকণমান পাতল হয় এখন শাৰী হয় শাৰী মানে আমাৰ আছে আজি কৰবা চৌথ পূজাত আমি শাৰীয়ে পিন্ধোঁ আৰু মই ইমান গধুৰ শাৰী লোৱা নাই একদম পাতল শাৰী এখন লৈছোঁ এইখনকে পিন্ধিম বোলো আৰু ব্লাউজৰ হাতটো এনেকুৱা শেষত গৈ এযোৰ পিন্ধিলোগে একদম পাতলকৈ পিন্ধিছোঁ পাতল কাপোৰ হ'লে মানে ভাল লাগে পিন্ধি আৰু একদম বিচাৰি থাকিলে কাপোৰ নোলাই নি সন্মুখতে বহুত কাপোৰ থাকিব যেতিয়া কিবা এটা কাৰণত পিন্ধিবলৈ ল'ম নহয় তেতিয়া কাপোৰে বিচাৰি পোৱা নাযায় আমাৰ প্ৰত্যেক মহিলাসকলে হৈ থাকে নহয় জানো আৰু বেকগ্ৰাউণ্ডটো ইগনোৰ কৰিব সেইকেইদিন কাম কৰিয়ে থকা হৈছে চাফা কৰি থকা হৈছে যোৱাকালি মঙ্গলবাৰ কাৰণে চাফা কৰা নহ'ল সেইটো কাৰণে এনেকৈ ৰখাই দিলোঁ আকৌ আজি মানে কৰিব লাগিব আৰু পূজাৰ কাৰণে ইফালে একদম ৰেডি কৰি লৈছোঁ আমাৰ কৰবা চৌথ পূজা আছে আমাৰ কাৰণে এইটো বহুত একদম জৰুৰী পূজা যেনেকৈ হ'লেও কৰিবই লাগিব সেইটো কাৰণে ৰাখো খোৱাই নাই ৰাতিপুৱাৰ পৰা চাহ অকণমানো খোৱা নাই চাহো খোৱা নাই পানীও খোৱা নাই একেবাৰে পূজা কৰি লোৱাৰ পিছত তাৰপিছত কিবা খাম ফল মূল খাম পাৰিলে চাহো খাম অকণমান আৰু একেবাৰে সন্ধিয়া যেতিয়া জোন ওলাব জোন চাইহে ৰুটি খাম আৰু তাৰপিছত মোৰ ব্ৰত ভাঙিম আৰু এতিয়া ঘৰত অকলে এফালে যোগাৰ কৰি ল'লোঁ দেখাই দিওঁ আপোনালোকক আৰু এয়া যোগাৰ কৰি ল'লোঁ বিশেষকৈ বস্তু নাই কৰবা মানে এইটো মাটি সৰু টেকেলি দেখিছে আৰু ইয়াত লৈছোঁ ইয়াত ঘেঁহু আছে পূৰা ফুলকৈ ঘেঁহু ল'ব লাগে ঘেঁহু লৈছোঁ আৰু ইয়াত পানী এতিয়া ইয়াত পইচা দি ল'লোঁ আৰু এফালে কাহিনী পঢ়িব লাগিব কৰবা চৌথ কাহিনী আৰু এফালে কালি মেহেন্দি লগাইছিলোঁ নেল পালিচ নলগালোৱে এনেকৈ থাকিবলৈ দিলোঁ থাকক আৰু এফালে মেহেন্দি কালি লগালোঁ আৰু এতিয়া মই কৰি লওঁ পূজা আৰু যোৱাকালি গাটো বহুত বেয়া হৈছিলে একদম মূৰ বিষাইছিলে যেনে তেনে আৰু মেহেন্দি লগালোঁ দুইখন হাততে বাকী আৰু বেছি একো কৰি নাথাকিলোঁ হ'লেও পূজা ভাগ যেনেকৈ হ'লেও কৰিবই লাগিব সেইকাৰণে মই কৰিবলৈ লৈছোঁ এতিয়া আৰু এতিয়া মই পঢ়িছোঁ কৰবা চৌথ কাহিনী আচলতে কৰবা চৌথ পূজা কৰিলে মানে লগ লাগি কৰিবলৈ পালে ভাল লাগে আৰু মহিলা কেইগৰাকীমান হ'লে মানে আৰু এতিয়া উপায় নাই মই ইয়াত অকলশৰীয়া সেইটো কাৰণে অকলশৰীয়াকৈ কৰিব লগা হৈছে আজি 3 বছৰমানৰ পৰাহে মই অকলশৰীয়াকৈ কৰিছোঁ নহ'লে টেঙাঘাট গুচি যাওঁ তাত বৌ মাহঁতৰ লগত লগ লাগি কৰোঁ হ'লে আৰু এতিয়া মানে এনেকুৱা হৈ যায় টেঙাঘাটলৈ অলপ দূৰো হৈ যায় আৰু মেঘনা স্কুল থাকিলে মানে যোৱাটো দিগদাৰ হয় আকৌ আপোনালোকক লগ পাইছোঁ বহুত সময়ৰ পাছত এতিয়া 3:30 বাজি পাৰে হৈ গ'ল মেঘনাকো পঠিয়ালোঁ টিউচন আৰু এতিয়া মই এইফালে কাটি ল'লোঁ চব্জি বনাই ল'ম মানে চব্জি আন্ধাৰ নোহোৱা আগতে বনাই থৈ ল'ম কাৰণ মই ব্ৰতত আছোঁ যে সেইকাৰণে আন্ধাৰ নোহোৱা আগতে বনাই থৈ ল'ম আৰু খাবলৈ হ'বগৈ চাগে 8:30মান বজাতহে এইফালে ফুলকবি আলু আৰু বিলাহী কাটি পিনি নিমখ দি পিনি সেয়া ভিজাই থৈ দিছোঁ ফুলকবি এনেকেই থ'ব লাগে কাৰণ ইফালে কিবাকিবি ফুলকবিটো বেছিয়ে দৰৱ দিয়ে আৰু লগতে আৰু পোক চোক কিবাকিবি থাকে বুলি ভয় লাগে সেইকাৰণে যদি থাকে আৰু ওলাই পৰিব সেইকাৰণে ভিজাই থৈ দিছোঁ আৰু এইফালে বনাই আছোঁ অকণমান প্ৰসাদ এনেকৈ তাৰপিছত সন্ধিয়া টাইমত ভোগ লগাব লাগিব মিঠা এনেকৈ চিৰা বনাইছোঁ আটা ঘিউ দি পিনি এনেকৈ বনাই আছোঁ এতিয়াই বনাই কৰি থৈ দিওঁ মানে সন্ধিয়া সময়ত দৰকাৰ হ'ব সেইটো কাৰণে আগতীয়াকৈ সকলোখিনি যোগাৰ কৰি লৈছোঁ আৰু তাৰপিছত খোৱা বোৱাখিনি একদম পাছত হ'ব প্ৰসাদখিনি ৰেডি হৈ গ'ল আৰু যিমান পাৰোঁ পূজা বস্তু বুলিলে ঘৰতে বনাবলৈ এনেকৈ চেষ্টা কৰোঁ মিঠা কিবা দৰকাৰ হ'লে মানে হোটেলৰ পৰা আনি কৰি নিদিওঁ কাৰণ হোটেলৰ পৰা অনাখিনি আৰু প্ৰসাদ বুলি ধৰিব নোৱাৰি হেল্ল' এভৰিৱান আকৌ লগ পাইছোঁ বহুত দেৰি পাছত এতিয়া 7টা বাজিবলৈ হৈছে আকৌ এতিয়াও ভালদৰে মুখ হাত ধুই কৰি অকণমান সাজি কাচি ল'লোঁ আৰু এইফালে মেঘনা দেখিছে ধুনীয়াকৈ ৰেডি হৈ আছে
টিউচনৰ পৰা আহিলে আহি এটা সেইবিলাক মানে একদম ষ্টাইল আৰু এতিয়া লগাই থাকিব জিতিবিলাক আৰু জোন ওলোৱা নাই ওলালে মানে পূজা ভাগ আকৌ কৰিম কৰি পিনি মোৰ ব্ৰত ভাঙিম আৰু আজি দিনটো আৰু মানুহজনৰ কাৰণে ৰাখিছোঁ এভাগ ব্ৰত আৰু তেখেত যাতে দীৰ্ঘায়ু হওক তাকে কামনা কৰিছোঁ আৰু আমাৰ কাৰণে বহুত কৰে নহয় জানো সেইটো কাৰণে তেখেতৰ কাৰণে এদিন ব্ৰত ৰখাটো কোনো ডাঙৰ কথা নহয় এদিনেই ৰাখিব লাগে সেইটো কাৰণে সিমানখিনি কৰিছোঁ আৰু ব্ৰত ৰখা বুলিলে সেইখিনি শক্তি দিয়েও ভগৱানে আৰু এনেই আমি নোখোৱাকৈ এনেকৈ থাকিব নোৱাৰোঁ আৰু এতিয়া মাজে মাজে চাই থাকিম আৰু জোন ওলাইছে না আমাৰ একদম ওপৰত এইটো কাৰণে ভাল একেবাৰে সন্মুখতে আৰু ইয়াৰ পৰাই ওলাব একদম সন্মুখত সেইটো কাৰণে বহুত ভাল মই এইখিনিতে কৰিম আৰু পূজা সেইখিনিতে পানী ঢালিম জোন চাই পিনি আৰু এতিয়া সেইকাৰণে চাই আছোঁ আৰু ৰেডি হৈ আছোঁ যেতিয়াই ওলাব তেতিয়াই মানে ধুনীয়াকৈ আকৌ পূজা ভাগ কৰিম আৰু এতিয়া চাওক এয়া একদম ডাঙৰকৈ যে আছে সেইটো জোন হয় বাকী ছাইডৰবিলাক লাইট 7:30ত জোন ওলাইছে আৰু এতিয়া এয়া মই পানী ঢালিবলৈ লৈছোঁ ধুনীয়াকৈ পূজা ভাগ কৰি লওঁ আৰু পূজা কৰি হোৱাৰ পিছত আৰু খাব পাৰিম এতিয়া পানী ঢালিছোঁ জোনটো চাই আগে পানী ঢালিব লাগে আৰু যিমানখিনি নিয়ম কৰিব লাগে তাত কৰিছোঁ আৰু বনাইছিলোঁ যে মিঠা পৰঠা দিয়া দেখিছিলে আটাৰ পৰা সেয়াও লৈছোঁ লগত সেয়াও দিব লাগে ভোগ লগাইছোঁ তাৰপিছত আৰু কাষতে মেঘনাও আছে দেই মেঘনা একদম কাষতে মানে মোকে দেখি মানে এইবিলাক কৰি আছে আৰু ছোৱালী মানুহৰ এইবিলাকত বেছি চখ হয়ও মানে অকল এই পূজাটো কৰিছোঁ বুলি লগত আছে বুলি নহয় মই যিয়ে নকৰোঁ তাইৰ লগত থাকিবই আৰু দেখি মানে শিকিছেগৈ আৰু এইবিলাক ভালেই হৈছে শিকিছে শিকিবও লাগে ছোৱালী মানুহে নহয় জানো আৰু মেঘনালে চাওক কেনেকৈ একদম মোলৈকে চাই একদম জেৰক্স কপি নিচিনাকৈ ধুনীয়াকৈ ৰখি ল'লে মোৰ এতিয়াহে মানে দেখি হাঁহি উঠিছে তাইও চাই আছে ধুনীয়াকৈ আৰু হৈ গ'ল পূজা ভাগ কৰি আৰু জোনটো চাব দেই একদম ইমান ধুনীয়া লাগে নহয় সেইজনী এয়া জোনটো চাওক